ফ্ৰেণ্ড বশিষ্ঠ মন্দিৰ আহিলোঁ মানে পটককৈ কাম কৰি আছিলোঁ এইফালে লতাকটাৰ ওচৰত আৰু লতাকটাৰ ওচৰত কাম কৰি থাকোঁতে ওচৰতে বুলি ক'লে বশিষ্ঠ মন্দিৰটো আৰু ভাবিলে পাক গৈ আহিমগৈ বুলি কাম কৰাৰ ভাগত আহিছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো একেলগে চাই থাকিব বোলো এতিয়া বশিষ্ঠ মন্দিৰটো অলপ ভিতৰলৈ সোমাই যাওঁ আপোনালোকে যদি গাড়ী লৈ আনে তেতিয়া এইফালে পাৰ্ক কৰিব পাৰিব পাৰ্ক কৰিবৰ কাৰণে ধুনীয়াকৈ সুবিধা আছে আৰু এইপিনে চাবলৈ এইফালে বজাৰ আছে মানে আপোনালোকৰ বশিষ্ঠ মন্দিৰৰ কিবা যদি মালা চালা কিনিবলগীয়া থাকে বা প্ৰসাদ যি কিনিবলগীয়া থাকে তাৰ চাইডত ধুনীয়াকৈ পেলাই বাজেট হৈ আছে দোকানবোৰ আৰু তাৰ পৰা ধুনীয়াকৈ কিনি পিনি গ'লে যাব পাৰিব আৰু এতিয়া আগলৈ গৈ থাকোঁ আৰু ভিডিঅ'টো শেষলৈ চাব বুলি আশা থাকিল আৰু বেছি নহয় 2-3 মিনিটমান ভিডিঅ' হ'ব লং ভিডিঅ' নহয় তো সকলোৱে ভিডিঅ'টো চাব আৰু আপোনালোকক যদি আহে তেন্তে অলপ হ'লেও কিবা এটা বুজি পাব এইফালে চাবলৈ আৰু বান্দৰবোৰ দেখিছেনে ইয়াত বান্দৰ বহুত আছে আৰু গেটৰ ওপৰতো বান্দৰ তেনেকৈ আছে এইফালে গণেশ মন্দিৰ আছে আৰু ইফালে মেইন মন্দিৰটো হয় বশিষ্ঠ আশ্ৰম বুলি লিখা আছে আৰু এইফালে জিৰণি কৰিব পাৰে আপোনালোকে বশিষ্ঠ মন্দিৰ আৰু ভগৱানে যোৱা ওচৰত মানে শৰাই ভাগটো লৈ যাব লাগিবই নাজানো সেইটো কাৰণে গ'লোঁ আৰু পিছে শৰাই ভাগত আছিলে ধূপ চাকি আৰু ফুল পিছে 100 ৰুপিজ হ'লে আৰু এতিয়া নেক্সট যাওঁ ভগৱানৰ ওচৰলৈ মানে কিবা যি পাওঁ তাকে লওঁগৈ যাতে মোৰ জীৱনটো সুখ হয় মানে জীৱনটো ভাল থাকিবলৈ যায় আৰু আপোনালোকেও সদায় মোক আশীৰ্বাদ কৰিব যাতে মই ভালকৈ থাকোঁ আৰু ভালদৰে আপোনালোকক ভিডিঅ' মই দি দিব পাৰোঁ সকলোৱে ছাপোৰ্ট কৰিব নেক্সট এতিয়া চাই থাকক এইফালে ধুনীয়াকৈ সোমাই যাব পাৰে গেট হয় গেটখন ধুনীয়া আছে চাপৰ হয় দেখি ভালে লাগিছে আৰু প্ৰথমে এনেকৈ সোমাই যাব আৰু হাত ভৰি ধুবলৈ আপোনালোকে পিছফালেও আছে নদী এখন আছে আৰু ট্ৰেকো আছে চাব পাৰে এনেকৈ মানে সজাই থৈ দিয়া আছে বশিষ্ঠ মন্দিৰৰ মেইন হৈছে এইফালে কি নাজানো নাজানো কিন্তু আৰু ভিডিঅ' হ'ব সেইটো কি কৰিছে বুলি মানুহক ইয়াত এলাও আছে কৰিব দিছিলে সেইকাৰণে ভিডিঅ' কৰিলোঁ আৰু তাত মানুহ বহুত ভিৰ লাগি আছে সেইকাৰণে অলপ জলদি মই ভাগ দিলোঁ ৰাতি পিনে পেলাই চাব পাৰে ভাগ দিলোঁ আৰু মই এতিয়া নেক্সট আহিলোঁ আৰু বিশেষ মই এতিয়া নাজানো যিসকলে জানে কমেণ্টত জনাবচোন বশিষ্ঠ মন্দিৰ মানে তাৰ মোৰ মানে ৰহস্য কি আছে